নমস্কাৰ, মোৰ চেনেললৈ স্বাগতম জনালোঁ। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিখনৰ প্ৰপত্ৰ জমা হোৱাৰ পিছত আমাৰ মহিলাসকলৰ মনত এটা চিন্তা প্ৰায় দেখিবলৈ পোৱা গৈছিল যে সেই আঁচনিখনত আমাৰ নামটো নিৰ্বাচন হৈছে নে নাই, বা নিৰ্বাচন হ'লেও আমি সেই নামটো কেনেকৈ চাম বা ক'ত চাম। সেয়েহে আপোনালোকে চিন্তা কৰিব নালাগে, মই এই ভিডিঅ'ৰ যোগেদি আপোনালোকক দেখাই দিম যে ক'ত আপোনাৰ নিজৰ মোবাইলতে আপুনি চাব পাৰিব, কেনেকৈ চাব পাৰিব। আৰু বেলেগত আপুনি পইচা ভৰি চোৱা কোনো দৰকাৰ নাই, ঘৰতে বহি নিজৰ মোবাইলত নিজে চাই ল'ব। আৰু এইখিনিতে এটা কথা কৈ থওঁ, যদি মোৰ ভিডিঅ' চাই ভাল লাগে আপোনালোকে এটা লাইক কৰি দিব, কমেণ্ট কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু বহুতে গম নাপায়, সেইকাৰণে কিছুমান এনে মানুহে গমেই নাপায়, যিসকলে শেষ হৈ যোৱাৰ পিছতহে গম পায়। সেই মানুহসকলৰ কাৰণে মোৰ ভিডিঅ'টো যাতে আপোনালোকে শ্বেয়াৰ কৰি দিয়ে, কমচে কম সেই মানুহসকলৰ উপকৃত হ'ব যে আমিও সময়মতে এই বস্তুখিনি গম পাওঁ। মই এতিয়া মোবাইলৰ স্ক্ৰীণত আপোনালোকক দেখাই দিওঁ যে কেনেকৈ চাব লাগিব, ক'ত গৈ চাব লাগিব। মোৰ ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাই গৈ থাকক। ফাৰ্ষ্টতে এনেকৈ গুগলত এনেকৈ যাব, গৈ কিনি NRLM দিব, তাৰপিছত গভ দিব, gov.in, অকণমান স্পেচ দিব, লিষ্ট বুলি দিব, তাৰপিছত চাৰ্চ বাটন মাৰি দিব, তাৰপিছত SHG ৰিপৰ্ট বুলি যে আছে এইটোত ক্লিক কৰি দিব। অলপ ৰখিব লাগিব, নেটটো শ্ল' মাৰি আছে। তো এনেকৈ দিয়াৰ পিছত এতিয়া ষ্টেট নেম আহিব। আপোনাৰ ষ্টেটখন চিলেক্ট কৰিব লাগিব। মই যিহেতু আছামৰ, আছাম বুলি দিলোঁ। নেক্সট আহিব ডিষ্ট্ৰিক্ট কামৰূপ হয় আমাৰ, এইটো পেজত নাই, ছেকেণ্ড পেজত যাব লাগিব আমি। ছেকেণ্ড পেজ এইটো কামৰূপ চিলেক্ট কৰিলোঁ। নেক্সট আহিল ব্লক নেম, ব্লকটো এখন পেজত নাই, ছেকেণ্ড পেজত যাব লাগিব। মই ছেকেণ্ড পেজত গৈ ব্লক ৰামপুৰ ক্লিক কৰিলোঁ। ৰামপুৰ ক্লিক কৰাৰ পাছত পঞ্চায়ত আহিল, গাঁও পঞ্চায়তৰ নেম আমাৰ চাপত্তাৰী গাঁও পঞ্চায়ত। আপোনালোকৰ যি পঞ্চায়ত হয় তাত ক্লিক কৰি দিব, চাপত্তাৰী গাঁও পঞ্চায়ত। এইবাৰ আহিব আপোনালোকৰ ভিলেজ নাম, যাৰ যিখন ভিলেজ সেইটো হ'ব। আমাৰ 1 নম্বৰ জীয়াকুৰ ভিলেজ, সেইকাৰণে আমি নম্বৰ 1 জীয়াকুৰ ভিলেজত ক্লিক কৰি দিলোঁ। এবাৰ আহিব গ্ৰুপ নেম, যোনটো গ্ৰুপ সেইকেইটা আমাৰ 1 নম্বৰ জীয়াকুৰ, এইকেইটা হৈছে আমাৰ গ্ৰুপ SHG। এতিয়া ইয়াৰে ভিতৰত মই যিকোনো এটা SHG দেখাই দিলোঁ, এই বীণাপানী SHGটোকে দেখাই দিলোঁ মই। বীণাপানী SHGটো এনেকৈ কাৰ নাম আহিছে, কাৰ নাম অহা, এনেকৈ আপোনালোকে চাব পাৰিব। দেখিছেনে? যদি আপোনালোকৰ আৰু নাম নাই অহা, NRLMৰ ফালৰ পৰা জানিব দিয়া মতে আৰু এখন লিষ্ট আহিব, সেইখনত আপোনালোকৰ নাম আহিব পাৰে। ভিডিঅ'টো চাই যদি ভাল লাগিলে এটা লাইক আৰু এটা কমেণ্ট কৰি দিব। ধন্যবাদ।